জিৰ' বেলেঞ্চত উলিয়াব পাৰিব 10,000 কোটি টকা। বিগ ব্ৰেকিং নিউজ, বেংকত এটকাও নাথাকিলে উলিয়াব পাৰিব এই ধন। হয়, এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। জনধন একাউণ্টৰ গৰাকীলৈ আহিছে ভাল খবৰ। একাউণ্টত ধন নাথাকিলেও বেংকে দিব টকা। হয়, এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। 41 কোটিৰ অধিক আছে জনধন একাউণ্ট। FM Live 24 ৰ দৰ্শকসকলক জনাই আছো কেনেকৈ উলিয়াব পাৰিব এই ধন। অভাৰড্ৰাফ্টৰ জৰিয়তে উলিয়াব পাৰিব এই ধন। আধাৰ কাৰ্ডৰ সৈতে জনধন একাউণ্টৰ লিংক থকাটো বাধ্যতামূলক। এই ধন উলিয়াবলৈ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ডৰ সৈতে লিংক নাথাকিলে কৰিব নোৱাৰিব অভাৰড্ৰাফ্ট। FM Live 24 ৰ দৰ্শকসকলক জনাই আছো যে কেনেকৈ কৰিব আধাৰ কাৰ্ডৰ সৈতে জনধন একাউণ্টৰ লিংক। হয়, FM Live 24 ৰ দৰ্শকসকলক জনাই আছো যে চৰকাৰে বহুত সুবিধা কৰি দিছে জনধন একাউণ্টৰ লিংক কৰিবলৈ। SMS-ৰ জৰিয়তে ঘৰতে বহি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব জনধন একাউণ্ট। 567676 নম্বৰলৈ পঠিয়াব লাগিব SMS। UIDAI আধাৰ নম্বৰ বেংক একাউণ্টৰ নম্বৰ টাইপ কৰি এই নম্বৰত পঠিয়াব লাগিব। আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নম্বৰ বেংক একাউণ্টত লিংক থকা মোবাইল নম্বৰ একেই হ'ব লাগিব। FM Live 24 ৰ দৰ্শকসকলক জনাই আছো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।